Hey guys, welcome back to my another vlog. আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই নিজ হাতেৰে কৰা ফেব্ৰিক এপ্লিক কৰা এযোৰ কাপোৰ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু আপোনালোকে মোৰ ওচৰত অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকৰ নিজৰ প্ৰিয় কালাৰ আৰু নিজৰ ইচ্ছা অনুযায়ী ডিজাইন দিব পাৰিব। আপোনালোকে যেনেকুৱা ডিজাইন আৰু যেনেকুৱা কালাৰত মানে ইচ্ছা কৰে মই তেনেকুৱাতে বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক DM কৰিব। আশা কৰোঁ ভাল পাইছে ভিডিঅ'টো আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব, কিয়নো মই এইবাৰ প্ৰথমবাৰ বনাইছোঁ। যিমানখিনি জানিব লাগে নাজানিবও পাৰোঁ, আৰু কিবা যদি ৰৈ গৈছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভুলবোৰ শুধৰাই দিব বুলি আশা থাকিল। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু সকলোৱে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।